ফ্রেন্ডস নমস্কাৰ আপোনালোকে হয়তো কম্পিউটাৰ বা ল্যাপটপত যিকোনো ফাইল বা সফটওয়্যাৰ বা ফটোসমূহ শর্টকাটত ৰখা দেখিছে চাগে কিন্তু মই আজি এনেকুৱা এটা এপছৰ বিষয়ে ক'ম যি এপছ ব্যৱহাৰ কৰি আপোনালোকৰ নিজৰ এন্ড্ৰইড ফোনতো এনে ধৰণৰ যিকোনো ফাইলছ কন্টেক্ট নাম্বাৰ বা ফটোসমূহ শর্টকাটত ৰাখিব পাৰিব আহক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। प्रथमते आपनालोक प्ले स्टोरत যাব प्ले स्टोरत যোৱাৰ পিছত ইয়াত সাৰ্চত শৰ্টি বুলি লিখা সাৰ্চ কৰিব মোৰ লিখা আছে অলৰেডি আপোনালোকে এই এপছটো অন কৰি ল'ব ইয়াত ইনষ্টল কৰি ল'ব মই ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে এই এপছটো অন কৰি ল'ব মই ওপেন কৰি লৈছো ইয়াত শেয়াৰ বুটামটো ক্লিক কৰি ল'ব তাৰ পিছত এটা ফটো মই সিলেক্ট কৰি লওঁ যিকোনো এটা ফটো ইয়াৰ পৰা এই ফটো সিলেক্ট কৰি লৈছো ইয়াত শেয়াৰ বুটামত ক্লিক কৰি লওঁ শেয়াৰ বুটামত ক্লিক কৰাৰ পিছত ইয়াত পিন টু হোম স্ক্ৰীন আছে না এই পিন টু হোম স্ক্ৰীনত ক্লিক কৰি দিয়ক তাৰ পিছত এই ৰাইট চিনত ক্লিক কৰি দিব এড অটোমেটিক্যালি ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ লগে লগে মোৰ এই ফটোটো হোম স্ক্ৰীনত আহি গৈছে আপোনালোকে দেখিছে ইয়াত মই ক্লিক কৰিছো এটা ওপেন উইথ গ্যালাৰি ওপেন কৰিছো এটা আপোনালোকে দেখিছে মোৰ এই ফটোটো হোম স্ক্ৰীনত আহি গৈছে এনে ধৰণে আপোনালোকৰ এটা কন্টেক্ট নম্বৰ ইয়াত ৰাখিব পাৰিব চাব কন্টেক্ট নম্বৰ ৰাখিব পাৰিব মই কন্টেক্ট নম্বৰ ৰাখি দেখাই দিছো আপোনালোকক এইটো ডায়াল এয়াৰটেল বুলি লিখা কন্টেক্ট নম্বৰটো মই ৰাখি দেখুৱাই দি আছো আপোনালোকক চাব এস ক্ৰিয়েট শর্টকাট বুলি এইটোত ক্লিক কৰি দিয়ক ইয়াৰ লগে লগে এড অটোমেটিক্যালি আউট ক্লিক কৰি দিব এড অটোমেটিক্যালি ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিছে এক্স মোৰ কন্টেক্ট নম্বৰটো আহি গৈছে ক্লিক কৰাৰ লগে লগে আহি গৈছে আপোনালোকে দেখিছে সো আপোনালোকক যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহলে মোৰ এই ভিডিঅ'টোক লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু কমেন্টত জনাব যে ভিডিঅ'টো কেনেকুৱা লাগিছে আৰু তাৰ লগতে মোৰ ইউটিউব চেনেলটোক সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই আপলোডিং কৰা এনে ধৰণৰ ভিডিঅ'সমূহৰ নটিফিকেশনসমূহ পাই থাকে ধন্যবাদ জয় আই অসম।